হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। এতিয়া সময় 3 বাজি পাৰ হৈ গৈছে আৰু মই এফালে আহি আছোঁ। ক'ত আহি আছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে সহায় সহযোগ কৰিব যাতে মই আগলৈকে আগুৱাই যাব পাৰোঁ। এইটো মোৰ প্ৰথম ব্লগ হয়। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আগে পিছে মোৰ এনেকুৱা ব্লগ বনোৱা কোনো অভ্যাস নাই, তথাপিও আপোনালোকৰ মাজলৈ মই আগবাঢ়ি আহিছোঁ যাতে আপোনালোকে সহায় সহযোগ কৰে। আৰু প্ৰথমবাৰ বাবে মোৰ চেনেলটোলৈ যোন আহিব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কমেণ্ট সকলো কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু মই ক'ত আহি আছোঁ বুলি কৈছিলোঁ, ফাইনেলি সেই জেগাটো মই পাই গৈছোঁহি। লগতে মই আপোনালোক সেই জেগাটো দেখুৱাম। মই ভোট জলকীয়া তলিলৈ আহি আছোঁ বৰ্তমান। মই ভোট জলকীয়া খেতি কৰোঁ আৰু ভোট জলকীয়া তলি চাবলৈ আহিছোঁ যাতে গৰু ছাগলী সোমাইছে নেকি, কাৰণ ভোট জলকীয়া তলিতটো গৰু ছাগলী সোমাই থাকে। মই তাকে চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। তো ফাইনেলি মই ভোট জলকীয়া তলি পাই গ'লোহি আৰু ইয়াত দেখিবলৈ পাইছে মোৰ ভোট জলকীয়া তলি ডাঙৰ হৈছে, মাজে মাজে অলপ ডাঙৰ হোৱা নাই। প্ৰায় আৰু 1-1.5 মাহৰ ভিতৰত ভোট জলকীয়া লাগি যাব। লগতে আৰু খেতি আছে, সেয়া ইফালে বেলেগৰ হয় আৰু এয়া মোৰ হয়, আপোনালোকে দেখিবলৈ পাইছে। আৰু ভিডিঅ'টো মই ইমানতে সামৰণি কৰিম বুলি ভাবিছোঁ, বিশেষ দীঘলীয়া নকৰোঁ। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সহায় সহযোগ কৰিব যাতে মই আৰু আগলৈকে আগুৱাই যাব পাৰোঁ। ইমানতে মই ভিডিঅ'টো সামৰণি কৰিছোঁ।